Good morning everyone. Welcome to my YouTube channel. পুনৰবাৰ আকৌ এটা অন্য ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই আজি মৰ্নিং অহা এটা উদ্দেশ্য আছে। আমাৰ দেহাৰ ভোক অকণ দিবলৈ মই আগ কৰি থৈছিলোঁ। আয়েকো আগ কৰি থৈছিলে। তাৰ জ্বৰ হৈ থকাৰ কাৰণে দিব পৰা নাছিলোঁ সেইকেইদিনত। এতিয়া আজি ভাবিছোঁ দি দিওঁ। তাৰ লগত ল'ৰা ছোৱালী কেইটামান মাতিছোঁ আৰু এই পায়সখন মই বনাই লওঁ। আজি ফাৰ্ষ্ট পায়স বনাইছোঁ। এয়া ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, স্কিপ নকৰাকৈ শেষলৈকে। আৰু দিনটো কি কৰোঁ দেখাই থাকিম ভোক দিয়া অৱস্থাটো। এয়া মই গাখীৰখন উতলাই আছোঁ আৰু এইফালে যোগাৰ কৰি থৈছোঁ তেজপাত, এনেকৈ খিচমিচ এনেকৈ এইবোৰ চেৰটো আছে। আৰু এইফালে আছে চেনি, এইফালে চাউল, এয়া হেৰি চকুৱা চাউলৰ পায়স বনাম এতিয়া। ইয়াত তেজপাত দি দিলোঁ আৰু এই চেৰো এনেকৈ মিক্স কৰি আছিলে সেইখিনি দি ল'লোঁ। এতিয়া এইখিনি ভালকৈ উতলি ল'ব লাগিব। আৰু মায়ে ল'ৰা ছোৱালী তিনিটাক মাতি থৈ আহিছিলে। তেওঁলোক আহি পোৱাত আমাৰ মায়ে আগবঢ়াই দিলে ভোগকণ। আৰু আমাৰ দেহাই কিবাকিবি কৈ আছিলে পায়সকণ গৰম বুলি। ধুনীয়াকৈ মায়ে আগবঢ়াই দিয়াৰ পাছত তেওঁলোকে খালে। খোৱাৰ পাছত আমাৰ দেহাৰ কথা শুনকচোন। আৰু অৰ্ডাৰ দিয়া পাৰ্চেলটো অৱশেষত পালেহি। মই আনবক্সিং কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ হাজবেণ্ডে খুলিলে। আপুনিও কৈ যাব পাৰিব সকামলৈ চাওঁতে। চুলি ষ্ট্ৰেট কৰিবলৈ ভালকৈ নাজানো, ষ্ট্ৰেট কৰি থাকোঁতে চুমেণ্ট ভিডিঅ' কৰি থ'লে। আৰু আমাৰ দেহা এইফালে লিপষ্টিক লগাই আছে। সি ছোৱালী কৰি দিবলৈ কৈছে খুৰীয়েকক, ফ্ৰক পিন্ধিবলৈ মন কৰিলে। আৰু এইবোৰ সৰুতে থাকেই চবৰে, আমাৰো আছিলে ল'ৰা ড্ৰেছ পিন্ধা তেনেকুৱা, মানে চবৰে সেইটো সৰু ল'ৰালিকালৰ ধেমালিবিলাক থাকেই। আমাৰ দেহাই চাওকচোন ইমান ধুনীয়াকৈ লিপষ্টিক লগাবলৈ দি দিছে। ওচৰৰ বাইক এজনীৰ পৰা ফ্ৰকটো আনি পেলাই সি পিন্ধিছে। চাওকচোন ইমান ধুনীয়াকৈ লগাইছে। এয়া ককাকক চাবলৈ সি আনন্দতে ক'বই পৰা নাই, মানে ককাকক দেখাবলৈ গৈছে। এয়া আৰু এইফালে আমাৰ দেহাই খেলি আছে জুলনাত উঠি। এয়া চাওকচোন কিমান ধুনীয়াকৈ খেলি আছে সি। আকৌ নতুন এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বিদায় লৈছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো ক্লিক